হেল্ল' স্বাগতম জনাইছোঁ আপোনালোকক আজিৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈকে। আজি আমি আলোচনা কৰিব বিচাৰিছোঁ ইণ্ডিয়াছ ফেমাছ সমাধিস্থলৰ বিষয়ে। এই টপিকটো অতি গুৰুত্বপূৰ্ণ কাৰণ ইয়াৰ পৰা ভাৰত চৰকাৰৰ বিভিন্ন পৰীক্ষাৰ লগতে অসম চৰকাৰৰ বিভিন্ন পৰীক্ষাত ইয়াৰ পৰা কুৱেশ্যন অহা দেখা যায়। গতিকে আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। জনপ্ৰিয় ব্যক্তিৰ সমাধিস্থল, ব্যক্তি, ঠাই বা বিউৰিয়েল গ্ৰাউণ্ড: মহাত্মা গান্ধী, ৰাজঘাট, জৱাহৰলাল নেহৰু শান্তিবন, বি.আৰ. আম্বেদকাৰ চৈত্যভূমি, ভূমি, ইন্দিৰা গান্ধী শক্তিস্থল, চৰণ সিং। হয়তো আমি বহুতে নাজানো চৰণ সিং কোন। চৰণ সিং হৈছে আমাৰ ভাৰতৰ প্ৰিভিয়াছ প্ৰাইম মিনিষ্টাৰৰ লগতে বিত্তমন্ত্ৰী, আৰু তেওঁ এক বৃহৎ মহৎ কাম হৈছে আমাৰ এই সংবিধানখন প্ৰস্তুত কৰোঁতে আমি জানো মৌলিক কৰ্তব্যবোৰ সংবিধানত অন্তৰ্ভুক্ত নাছিলে। এই কৰ্তব্যবোৰ 42তম সংশোধনীৰ দ্বাৰা সংবিধানত সন্নিৱিষ্ট কৰা হৈছে। ইয়াক সন্নিৱিষ্ট কৰিবলৈ প্ৰথমে চৰণ সিং সমিতিয়ে পৰামৰ্শ আগবঢ়াইছিলে। জাইল সিং, তেওঁৰ সমাধিস্থল হৈছে একতা স্থল, ৰাজীৱ গান্ধী বীৰভূমি, মোৰাৰজী দেশাই, তেওঁ ভাৰতৰ 4 নম্বৰ প্ৰাইম মিনিষ্টাৰ। তেওঁৰ কাৰ্যকালতে প্ৰথমে ভাৰতত মৰ্চা চৰকাৰ গঠন হৈছিলে আৰু তেওঁ এটা নতুন দল গঠন কৰিছিলে যাৰ নাম আছিলে জনতা দল। গুলজাৰীলাল নন্দন নাৰায়ণ ঘাট, জগজীৱন ৰাম সমতাস্থল, লাল বাহাদুৰ শাস্ত্ৰী বিজয় ঘাট। এইটো আগতে আমাৰ এডিআৰই পৰীক্ষাত আহি গৈছে, হ'লেও আমাৰ এইটো ভালদৰে চাই থৈ দিব। অটল বিহাৰী বাজপেয়ী স্মৃতিস্থল, আৰু শেষৰটো হৈছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদৰ মহাপৰায়ণ ঘাট। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ, আৰু এনেকুৱা ভিডিঅ' চাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। আগতে আমাৰ অসমৰ কোনজন ব্যক্তিক কি নামেৰে জনা যায়, ভাৰতৰ কোনজন ব্যক্তিক কি নামেৰে জনা যায়, সেইবোৰ ভিডিঅ' দিয়া আছে প্লে'লিষ্টত, আপোনালোকে চাই ল'ব। ধন্যবাদ।